সকলোৱে আমাৰ মন মেঘালী ভণ্টিজনীক সহায় কৰিব দেই। আমাৰ ভণ্টিক তেজ লাগে বোলে, আপোনালোকে দিবনে? এপেকেট দুপেকেট নহয়, 15 পেকেট লাগে। এতিয়া বৰ্তমান 5 পেকেট লাগে, দিব দেই। বি বৰুৱা মেডিকেল কলেজলৈ গৈ আপোনালোকে দিব লাগিব। আৰু আপোনালোকে ভণ্টিজনীৰ নাম্বাৰত কল কৰি ল'ব লাগিব। আপোনালোকে পাৰিলে দিব দেই। আমাৰ কণমানি মন মেঘালীক 5 পেকেট বৰ্তমান ব্লাডৰ প্ৰয়োজন হৈছে। আৰু যিসকল দয়ালু ব্যক্তি আছে, আশা কৰোঁ বি বৰুৱা মেডিকেল কলেজলৈ গৈ আৰু তেখেতৰ দেউতাকৰ নাম্বাৰত ফোনযোগে যোগাযোগ কৰি তালৈ গৈ আপোনালোকে মন মেঘালীৰ নামত আপোনালোকে ব্লাড ডিপজিট কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে সকলোৱে কণমানিজনীক সহায় সহযোগিতা আগবঢ়াব আৰু লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, বিশেষকৈ গুৱাহাটীবাসীয়ে।